নমস্কাৰ, মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে বিলাহীৰ সৈতে মাটিমাহৰ দালি। প্ৰায় মানুহেই জানে বাৰু মাটিমাহৰ দালি বনাবলৈ খাৰৰ লগত হওক বিভিন্ন সামগ্ৰীৰ সৈতে বনাব পাৰি। আজি মই বিলাহীৰ সৈতে বনালোঁ। কেনেকৈনো বনালোঁ যোনে নাজানে এবাৰ ভিডিঅ'টো চাব আৰু তাৰ লগতে ছাবস্ক্ৰাইব আৰু লাইকো কৰি দিব। ব'লক এতিয়া কেনেকৈনো বনালোঁ আপোনালোকে মোৰ লগত থাকক আৰু ভিডিঅ'টো চাই থাকিলে গম পাব। প্ৰথমতে আমি মাটিমাহৰ দালিখিনি ভালদৰে ধুই কুকাৰত দিম। তাৰপিছত দিম নিমখ, এড কৰিম 2 গিলাচ পানী, তাৰপিছত দিম হালধি, জোখ অনুসাৰে দিব। তাৰপিছত কুকাৰত 4টা চিটি মাৰি ল'ম দালিখিনি ভালদৰে সিজাকে। তাৰপিছত পিঁয়াজ এটা ল'ম মিডিয়াম চাইজৰ, বিলাহী 2। তাৰপিছত পিঁয়াজ আৰু বিলাহীখিনি সৰু সৰুকৈ কাটি ল'ম। বিলাহীখিনি মোৰ কাটা অলপ বেয়া হৈছে, পকা বিলাহী আছিল কাৰণে ভাঙি ছিঙি গৈছে। আপোনালোকে ভালকৈ কাটি ল'ব। তাৰপিছত শুকান জলকীয়া ল'ম, তেজপাত 2 খিলা, আদা নহৰু পেষ্ট অলপমান লৈছোঁ মই, আপোনালোকে জোখ অনুসাৰে ল'ব। কেৰাহী পাতিম, তাত ৰিফাইন তেল ব্যৱহাৰ কৰিম। আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত তেল ভালদৰে গৰম হোৱাৰ পিছত মিঠি গুটি আৰু কালজিৰা আমি তাত দিম। তাৰপিছত আমি এটা দিম শুকান জলকীয়া, 2 খিলা তেজপাত আৰু দীঘল দীঘলকৈ কাটি থোৱা পিঁয়াজখিনি। তাৰপিছত পিচি থোৱা আদা নহৰুৰ পেষ্ট ব্যৱহাৰ কৰিম। ভালদৰে আমি এইখিনি ভাজি ল'ব লাগিব। গোন্ধটো যোৱালৈকে ভাজি থাকিব। আমি নিমখ ব্যৱহাৰ কৰিম, কম পৰিমাণে দিব নিমখ, কাৰণ আমি বইল কৰোঁতে নিমখ আৰু হালধি ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে হালধি দিওঁতেও কমাই আমি দিছোঁ। তাৰপিছত এইখিনি আমি ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি হোৱাৰ পিছত আমি সৰু সৰুকৈ কাটি থোৱা বিলাহীখিনি ৰহি যোৱালৈকে ভাজি ল'ম। ভালদৰে ভাজি হোৱাৰ পিছত আমি যিখিনি দালি বইল কৰি ৰাখিছিলোঁ সেই দালিখিনি ইয়াত দিম আৰু অলপ সময় ভাজক। এইখিনি হৈছে বইল কৰি থোৱা মাটিমাহৰ দালি, একদম ঘৰৰ হয়, সেইটো কাৰণে আমি কমাই চিটি মাৰিছোঁ, 3টা মাৰিছোঁ মই। যদি বজাৰৰ পৰা অনা হয় তেতিয়া 2টামান বেছিকৈ মাৰিব। আৰু এতিয়া আমি এইখিনি ভাজি থকা বিলাহী আৰু পিঁয়াজত ঢালি দিম। তাৰপিছত অলপ লৰাম। ঢাকোন মাৰি দিলে দালিৰ উতল ভালকৈ আহে। মই ঢাকোন মাৰি দিছিলোঁ, সেইকাৰণে চাওক কিমান ধুনীয়াকৈ উতলিছে। আৰু আপোনালোকে হেতা দি ভালদৰে মাজে মাজে চেক কৰিব, নহ'লে তলত ধৰিও যাব পাৰে। আৰু মাটি দালি সদায় ডাঠকৈ খাব লাগে, পনীয়াকৈ ভাল নালাগে খাই। ডাঠকৈ হ'লে বহুত ভাল লাগে খাই। চবতকৈ এতিয়া ইম্পৰ্টেণ্ট বস্তু হৈছে ধনিয়া। বহুত ভাল লাগে ধনিয়াৰ গোন্ধ। আপোনালোকে দালিত হওক মাংসত হওক ধনিয়া দিলে খাই খুব ভাল লাগে। আপোনালোকে জনাবচোন কমেণ্টত কোনে কোনে ধনিয়া বহুত ভাল পায়। একদম ৰেডি হৈ গ'ল মাটিমাহৰ দালি। আপোনালোকেও বনাই খাই চাবচোন মই বনোৱা পদ্ধতিটোত। কেনেকুৱা পালে এবাৰ মোক কমেণ্টত জনাব। ঠিক আছে, আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ কেনেকুৱা পালে ৰেচিপিটো। এতিয়াৰ কাৰণে ভিডিঅ'টো ইমানখিনিয়েই, আকৌ পিছত লগ পাম। বাই বাই।